এভৰিৱান, আপোনালোকে ৰাতিপুৱা বাৰু কি কৰি আছে কমেণ্ট কৰি জনাবচোন। মই ভাজি আছোঁ মাছ, জানেনে? মোৰ দৰে বাৰু কাৰ এনেকুৱা হয় কমেণ্ট কৰি জনাবচোন। হেৰি আছে, মই ইমান সোনকালে ৰাতিপুৱা লৰালৰিকৈ ভাত শাক বনাই আজৰি হ'লোঁ। আকৌ এইখিনি মানুহজনে দি পঠিয়ালে মাছ। বিৰাটে খং আছে জানানে? কেতিয়াবা মানে এইবিলাক মাছৰ লগত লাগি থাকিবলৈ মন নাযায় আৰু। এইফালে মই এইফালে এয়া দাইল বনালোঁ, কুকাৰতে দি দিলোঁ, অলপমান বাছে দাইল বনালোঁ। এইফালে এয়া বনালোঁ শুকান মাছ, নহৰু জলকীয়া দি চাটনি। আৰু কালি আৰু মানে মাছ ভাজি থোৱা আছিলেই, যিহেতু মই ভাবিলোঁ দাইল চাটনি আৰু মাছে আজি ৰাতিপুৱা সাজ চলি যাব। কিন্তু এয়া বনাই মেলি খোৱাৰ পাছতো আকৌ মানুহজনে আহিছিলে, এইবিলাক মাছ দি পঠিয়ালে। এতিয়া আৰু এইখিনি নাভাজিলেও নহয়, নবনালেও নহয়, বনালেও মানে বনায়ো আমনি লাগে। বাকী বিৰাট টান পাওঁ আৰু মানে অকল মাছ এইবিলাক খাবলৈও মন নাযায়, দেখিবলৈও মন নাযায় কেতিয়াবা। আপোনালোকৰ বাৰু এনেকুৱা হয়নে? কমেণ্ট কৰি জনাবচোন। এইফালে মই এয়া ভাজি আছোঁ মাছ, এইফালে ভাজি আছোঁ আৰু এয়া ভাজিবলৈ আছে। এইফালে আকৌ পেটুকণো ভাজিব লাগিব। মোৰ মানে কাম বিৰাটেই বাঢ়ি গুচি গ'ল জানানে? মই মানে ভাবিছোঁ সোনকালে বনাই মেলি খাই বৈ আজৰি হওঁ, আৰু মানুহজনে কৰিলে এয়া ধৰি মাছ অলপমান দি পঠিয়ালে। আকৌ লৰালৰিকৈ বাচি কুচি মানে ভাজিবলগীয়া হৈছে। আপোনালোকৰ সেইফালে বাৰু এনেদৰে মাছ পায় নাই কমেণ্ট কৰি জনাবচোন। আমাৰ ইয়াত জানেনে, মাছ নাখাওঁ বুলিলেও মানে আমনি লাগিলেও সদায় মাছবিলাককে দি থাকে। আমনি লাগি গৈছেগৈ আৰু মাছৰ লগত লাগি লাগি। বাই বাই।